গাইছ আমি আহি পাই গ'লোহি দাদা দেৰিছে গোটেই বহুত মানুহ গোটেই ভিৰ ইমান মানুহ চাওক মানুহ চাওক কিমান মানুহ वाह क्या सीन है बाप रे बाप गाइस या पाठरा या दिगंत या ढुंडा और या बाबुरा আমি পাঁচটা আহিছোঁ বাকী ইমান মানুহ হ'ব বুলি ভবা নাছিলোঁ আমি কি হ'ব আৰু ইমান মানুহ হ'লে পানীতে নামোগে অকণমান গাইছ ইমান ভিৰ হ'লে ভাল নালাগে গাইছ চাওকচোন মানুহ কিবা মেলাহে পাতিছে যেনিবা ৰিজৰ্ট নহয় এখন ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ ফ্ৰেণ্ডছ এখনে টুংটা ৰিজৰ্ট আৰু ইয়াত দাদাহঁতৰ লগত পানী মাজে মাজে গৈ আছোঁ এতিয়া গ'লক দাদা খানা ধৰি ধৰি গৈ আছোঁ মই পৰি যাম নহ'লে ওপৰত মোক এখন মাৰি দিবি ধুনীয়াকৈ গাইজ ইয়াৰ লোকেশ্যনটো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু চাই ল'ব আপোনালোকে লোকেশ্যনটো মানে আহিব পাৰে মানুহ খালি ফুৰিবলৈ আহিছে আৰু পানীত নামিবলৈ আহিছে গোটেই মানুহ অকল পানীতে কিমান মানুহ ইয়াত তাৰপিছত দেখাই আছোঁ ফটোটো মেইন ন সেইকাৰণে এয়া দাদা এতিয়া ফটো মাৰে হেনো এতিয়া চকীত বহি ফটো মাৰিব হেনো এইফালে চব মানুহে চবেই পূৰা পানীত নামি নামি পূৰা ফূৰ্তি কৰিছে মই অহাডোখন দেখুৱালোঁ আজি মানে দাদাহঁতি পটককৈ লগ ধৰিলে ন মই লগালগ ওলাই মেলি গুচি আহিলোঁ মানে এই মানে আপোনাৰ প্ৰথম ইণ্ট্ৰডোখৰ দিব নহ'লে মানে মোৰ ঘৰৰ অকণমান সোনকালে কৰিবলগীয়া হ'ল যে সোনকালে গুচি আহিলোঁ মানে অসংখ্য মানুহ মই এতিয়া ইয়াতে বহি আছোঁ এই পানীৰ ওপৰত এনেকৈ দলং বনাই দিছে দলং বনাই পিনি আৰু কেবিনলৈ আহিব পাৰি মই এতিয়া ইয়াতে বহি আছোঁ ধুনীয়াকৈ সৰুৰ পৰা ডাঙৰ মানুহ আদি কৰি চব আপোনালোকে চবেই সাঁতুৰি আছে চবেই দেখিছে চবেই পূৰা এনজয় কৰিছে আৰু এই জেগাডোখৰ অৰুণাচলত আছে অৰুণাচলৰ টুংটাই ৰিজৰ্ট বুলি কয় মেপত মাৰিলেও গম পাব মই ডেছক্ৰিপশ্যনত দি দিম বাৰু লিংকটো চাই ল'ব ভাল ধুনীয়া দেখে জেগাডোখৰ বাৰু খালি এতিয়া আৰু অকল ফুৰিবলৈ আৰু পানীত নামিবলৈ আহিছে মানুহবোৰ তো ভিডিঅ'টো শেষলৈকে চাই থাকক কি হয় এয়া বতৰ ভাল কৰি দিলে আহোঁতে বহুত গৰম আছিলে আৰু পূৰা ৰ'দ আছিলে এতিয়া মজা বতৰ হৈ থাকিলে নতুন হেল্ল' আমি এতিয়া পানীত ফটো চটো মাৰি পিনি আৰু এতিয়া উঠি আহিছোঁ এতিয়া ইয়াত নাখাওঁ ভাবিছোঁ বেলেগত খামগৈ ইয়াত অৰ্ডাৰ দিওঁ মানে আহি পাইহি মানে ৰাতি হ'বগৈ আৰু তাতকৈ বেলেগত খুৱাই ভাল হ'ব গাইছ টুংটাও ৰিজৰ্ট ইয়াত আৰু বৰ্ডখন দিছে চাইনবৰ্ডখন আৰু ফুল চুল দি দিছে ধুনীয়াকৈ এইবোৰ কেবিনবোৰ থাকিব পাৰি আপোনালোকে এটা কেবিন আছে এদিনৰ 2000 হেনো ভাড়া
ফটো মাৰি লওঁ 2 কপিমান। হেল্ল' গাইজ, আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ গাড়ী ওচৰলৈ। পালোঁহি বাৰু ঠাইটো খোজকাঢ়ি আহিলোঁ। সেইখন ধূলিয়ে ডোখৰত। তাৰপৰা এতিয়া খাবলৈ যাম আৰু দাদাহঁতে জানে ক'ত খুৱাই ক'ত ৰখাই খাবলৈ। খাই মেলি ঘৰলৈ যাম আৰু ন। একদম অৰুণাচলতে খাই যাম। অৰুণাচলতে খাই যাম। আমাৰ তাত নাখাওঁগৈ, সদায় খাই থাকোঁ তাত। তো এতিয়া ব'লক চাই থাকক ভিডিঅ'টো। গাইজ আমি এতিয়া গল্ডেন পেগুডা ফালে সোমাইছোঁ। এয়া গল্ডেন পেগুডা, এইটো বুদ্ধ মন্দিৰ হয় আৰু এনেই সোমাই যাওঁ বুলি ভাবিলোঁ। এপাক মাৰি যাওঁ। আহিলোঁ যেতিয়া লগ এটা মেমৰি থাকিব ন। গেটখনো ভাল, সোণালী ৰং দি দিছে। গোটেই মন্দিৰটো সোণালী ৰঙৰ একদম। আৰু হেৰি, আৰু আমি অৰুণাচলত খাই যোৱা কথা আছিলে, খালি অৰুণাচলত নহ'ব এতিয়া ৰিজৰ্ট। ইয়াতো মানুহ কেনেকুৱা ভিৰ দেখিছে, ৰিজৰ্টতো ভিৰ হ'ব। সেইকাৰণে মানে ৰিজৰ্টত সোমাই পিনি দেৰি হ'ব। এইবোৰ বৰ্তমান দেৰিয়ে হৈ গৈছে আমাৰ। সেইকাৰণে মানে দেৰি নকৰোঁ বুলি ভাবিছোঁ। এনেও গেটখন পাৰ হ'ব লাগে, মানে পোহৰে গেটখন পাৰ হৈ লওঁ ছেফটিৰ কাৰণে। এনেই আৰু ইয়াতে সোমাই যাওঁ বুলি ভাবিলোঁ। সেয়া চাওক মন্দিৰ দেখাইছে বাৰু। এইয়া গল্ডেন পেগুডা, মই লোকেশ্যনটো দি দিম বাৰু। এয়া গল্ডেন পেগুডা। ক'তখন চোৱা হ'ব। 2010 চনতে এষ্টাব্লিছ হোৱা সেইটো। বহুত ধুনীয়া দেই মন্দিৰটো। এইটো মেইন মন্দিৰটো। গাইজ দাদা এতিয়া ফটো মাৰি আছে। মই ফটো নামাৰোঁ, আগতে আহিছোঁ মই তাত ফটো মাৰি দিছিলোঁ বাৰু। হ'লেও সোমাই গৈছোঁ। আগতে এতিয়া সেইফালে মেইন গেটে দি সোমাবলৈ দিয়ে। সেইফালে আগতে এইফালে দি সোমাব পাৰি। সেইফালে এখন গেট আছিলে, এতিয়া সেইখন বন্ধ কৰি দিলে বাৰু। আগতে সেইফালে দি সোমাব পাৰি। এয়া মন্দিৰটো, চাৰিওফালে দুৱাৰ আছে আৰু সোণালী ৰঙৰ গাইজ পৰিৱেশটো বহুত ধুনীয়া, বহুত ঠাণ্ডা পৰিৱেশ। অঁ ব'লা, এই ৰ'দ পৰিলে মন্দিৰটো বহুত ধুনীয়া লাগে। চাওক একদম পূৰা সুন্দৰ লিখা লাগে। কিমান চাফা লাগিছে চাওকচোন। ৰ'দ পৰিছে একদম পূৰা, ৰ'দটো ডাইৰেক্ট মন্দিৰতে পৰিছে। একদম পূৰা সুন্দৰ লিখা লাগিছে। এইফালে চাইডত এইফালে এইটো কি নাম মন্দিৰ, এইটো মন্দিৰ হয়নে? এইটো মন্দিৰ হয়নে? বনাই আছে এইটো এটা মন্দিৰে হ'ব। গাইজ মন্দিৰটোৰ চাৰিওফালে দুৱাৰ আছে, চাৰিওফালে সোমাব পাৰি। পৰিৱেশটো বহুত ধুনীয়া। এতিয়া এইফালেদি ৰাউণ্ড হৈ সেইফালেদি ৰাউণ্ড হৈ সেইফালে ওলাই যাম আৰু একেবাৰে। ব'লক, চবতে মানুহ বহুত, ঢেৰ মানুহ, চবতে মানুহ আজি। খাতৰা লাগিছে। এইটো এটা লাইব্ৰেৰী হয় গাইছ, এইখন বৰ্ডত লিখা আছে। এইফালে পোনে যোনটো আছে সেইটো এইটো মন্দিৰ এটা হয়, তাতো আছে মানে মানে কোন হয় নাজানো, ইমান ভালকৈ নাজানো বাৰু। খালি বুদ্ধ যোনজন মানে যাক পূজা কৰে সেইজনৰ ডাঙৰ প্ৰতিমা এটা আছে তাত, সেইফালে মন্দিৰটো।
এই আগৰবাৰহঁতে চাবলৈ গৈছিলোঁ এইবাৰ এতিয়া নাযাওঁ আমাৰ দেৰি হৈছে আমি মুঠতে গেট পাৰ কৰিব লাগে সোনকালে এনেই সোমাই যাওঁ বুলি সোমালোঁ আৰু এতিয়া আমি এতিয়া খাবলৈ সোমাইছোঁ গোটেইকেইটা এইফালে দাদাহঁতে ষ্টাৰ্ট কৰিলে এইফালে পৰা কথা বিজি আৰু ফ্ৰাইড ৰাইচ খাইছোঁ ফ্ৰেণ্ডছ পালোহি আজি এতিয়া ঘৰ জাষ্ট সোমাইছোঁহি এতিয়া আপোনাৰ কেইটা বাজিলে 8টা বাজিলে 8টা বজাত ঘৰ পাইছোঁহি এতিয়া ভাগৰটো পূৰা লাগিছে মোৰ ভাগৰ আৰু তালৈ গ'লোঁ তাত গৈ ভাবিছিলোঁ তাত গৈ খাই মেলি আমি মানে জেগাডোখৰ চাই খাই মেলি ধুনীয়াকৈ গুচি আহিম বুলি ভাবিছিলোঁ তালৈ গৈ দেখিলোঁ যে মানে তাত মানুহৰ ইমানেই ভিৰ তাত যদি আমি খাবলৈ ৰখা হ'লে আমি এতিয়া 9টা বজাত নহয় 10টা বজাত পালোহিহেঁতেন সেইকাৰণে তাত নাখালোঁ তাত অকল জেগাডোখৰ চালোঁ আৰু অলপ পানীতে অকণমান এনজয় কৰিলোঁ ভিতৰত দেখিলে চাগে পানীতে এনজয় কৰিলোঁ গোটেইকেইটাই তাৰপিছত খোৱা বোৱাটো বাহিৰত কৰিলোঁ বাহিৰত আমি কাকপথাৰৰ ওচৰত আমাৰ সেইফালে যে কাকপথাৰৰ ওচৰত আমি খালোঁ কাকপথাৰ টাউনত তাতে খালোঁ খাই মেলি এতিয়া ঘৰ পালোহি যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু গৈ ভালো লাগিলে অলপ বেয়া লাগিলে মানে কি আৰু তাত মানে মানুহৰ ভিৰ দেখি মানে অলপ এনেই আৰু মনটোৱে মৰি গ'ল ক'ৰবাত ৰিজৰ্টত ইমান মানুহ থাকে নি বাৰু আপুনি ক'ব তাৰপৰা যদি ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই